हेलो एवरीवन মই স্বপ্নালীয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছো। আজি লৈ আহিছো গাহৰি মাংসৰ এটা ৰেচিপি। যিসকলে গাহৰি মাংস বা পৰ্ক খাই ভাল পায় তেওঁলোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাব। মই আজি বনাম স্মোক পৰ্ক, যিখিনি মই সৰুকৈ কাটি লৈ গৰম পানীৰে ধুই লৈছো আৰু প্ৰায় 400 গ্ৰাম মাংস লৈছো। আৰু এইফালে কেৰাহীত মই প্ৰায় 2 কাপ পানী গৰম কৰি তাতে সোৱাদ অনুসৰি অকণমান নিমখ আৰু এচামুচ আদা নহৰু পেষ্ট ইয়াতে যোগ কৰি দিছো। এটা মজলীয়া আকাৰৰ বিলাহী আৰু কেইটামান জলকীয়া এখিনি মই অকমান সময় সিজিবলৈ দিম। আজি এই ৰেচিপিটো মই আখুনিৰে বনাম। আখুনিৰ ৰেচিপি মই আগতে এটা ভিডিঅ'ত দিছো, ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। আখুনিৰে যিকোনো মাংস খাবলৈ খুব সোৱাদ হয়। এই ৰেচিপিটো একেবাৰে সহজ আৰু কম সময়তে হোৱা ৰেচিপি। আশা কৰিছো আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। এয়া মই এতিয়া ইয়াতে যোগ কৰি দিছো আখুনি। এখিনি মই অকণমান সময় সিজিবলৈ দিম। এতিয়া মই এখিনি এনেকৈ পানীৰ লগত মিলি যোৱাকৈ ভাঙি দিম। এয়া এনেকৈ ভাঙি দিছো। বিলাহী সিজি উঠিছে। এতিয়া মই বিলাহীটো আৰু জলকীয়াখিনি এনেকৈ মিক্সিৰ জাৰ এটাত লৈ ভালকৈ পেষ্ট এটা বনাই লম। এয়া এখিনি মই পেষ্ট বনাই লম। এতিয়া মই ইয়াতে যোগ কৰি দিম মাংসখিনি। এতিয়া পেষ্টখিনি মই আকৌ ইয়াতে দি দিম। এনেকৈ দি দিছো। পুনৰ মই মাংসখিনি সিজিবলৈ দিম অকমান সময়। মধ্যমীয়া জুইত সিজাব লাগে মাংসখিনি। ইয়াতে যোগ কৰি দিছো মই বাঁহৰ গাজ, আৰু বাঁহৰ গাজখিনি দিয়াৰ পিছত মই 10 মিনিট মান এখিনি সিজিবলৈ দিম আৰু পানীখিনি শুকুৱালৈকে মই ঢাকন দি ৰাখি দিম। এয়া 10 মিনিটৰ পিছত ইমানখিনি পানীখিনি শুকাই গৈছে, আধা হৈ গৈছে। এখিনি খাবৰ উপযোগী হৈ গৈছে। এতিয়া গৰম ভাতৰ লগত এখিনি খুব সোৱাদ খাবলৈ। এয়া দেখিছে কি ধুনীয়া ৰং আৰু খাবলৈ খুব সোৱাদ হয়। আপোনালোকে এনেকৈ নিশ্চয় বনাই খাই চাব। যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে তেনেহলে লাইক কমেন্ট কৰিব, আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ ফৰ ওয়াচিং।